নিচিনা যদি এটা বেলেগৰ ঘৰত এনেকুৱা থাকিল হয় তেতিয়া সিহঁতে গম পালে হয় কিন্তু মোৰ নিচিনা মানে কেন কি মানে মোৰ নিচিনা এনেকুৱা বিকলাংগ মানুহ থাকিল হয় গম পালে হয় কিন্তু তোমাৰ মানে কেতিয়াৰ পৰা প্ৰব্লেমটো যে হৈছে কেতিয়াৰ পৰা আৰম্ভ হৈছে প্ৰব্লেমটো মানে মোৰ 2 বছৰ মোৰ মানে মাহঁতে কোৱা মতে 2 বছৰ বয়সৰ পৰা মানে এনেকুৱা হৈছে কিয় মানে এনেকুৱা হৈছে এতিয়া নাজানো আৰু ডাক্তৰ সোধা পোছা কৰিছিলে এই কৰিছোঁ যেতিয়া মোৰ মামাহঁতৰ আটা জন্ম আছিল তেতিয়া মানে মোক কিমান মানে মেডিকেলত লৈ গৈছিল অজাৰ তাত লৈ গৈছিল যাতে অসুখ হওঁ নেকি কিন্তু সেইটো সম্ভৱে নহয় কিন্তু কি কৰিব ভাবি আছিল যে অলপ অসুখ হ'লি সেইটো কাৰণে ডাক্তৰে নে কি বুলি কৈছিলেনো প্ৰব্লেমটো ভাঙাঘৰ মেডিকেলত গৈছিলোঁ নেকি তাত বোলে কৈছিল যে মোৰ শৰীৰৰ গোটেই তেজ মানে চব অলৰেডি মানে চেঞ্জ কৰি দিয়া কথা কৈছিল তাৰপিছত মোৰ বোলে এটা সৰু মামা আছিল সৰু মামাটো বোলে কৈছে যে থাকে যদি এনেকৈ থাকিব মৰে যদি এনেকৈ মৰব মই আকৌ চেঞ্জ কৰিব দিব নোৱাৰোঁ কাৰণ যদি ৰিস্ক নোহোৱা বুলিতো তাতে লিখি দিব লাগিব সেইটো মানে চেঞ্জ কৰাৰ ৰিস্ক থাকিব বহুত বেছি সেইটো কাৰণে চেঞ্জ নকৰিলে সেইটো কাৰণে তাত মামা কৈছে থাক এনেকৈ থাকিব আমাৰ চকুৰ আগত থাকিলে হয়